সকলোকে নমস্কাৰ। আপোনালোকৰ সকলো ভালনে? আমাৰ খুবেই ভাল। আমি এতিয়া ঘৰলৈ যাব লৈছোঁ। কাম চাম কৰি আজৰি হৈ গ'লোঁ। কি হ'ল? কাম চাম কৰি আজৰি হৈ গ'লোঁ। এতিয়া লগে লগে আমি ঘৰলৈ যাওঁ। এতিয়া ঘৰলৈ মানে বহুত কেইদিন হ'ল যাবলৈ ভালকৈ পোৱাই নাই, থাকিবলৈও পোৱা নাই। আমি ঘৰলৈ বহুত কেইদিন হ'ল ভালকৈ যোৱাই নাই। মানে সেই টাইলছ থ'বলৈ যোৱা দিনাখনেই যোৱা হয়। সেইটো কাৰণে আজি যাওঁ বুলি ভাবিছোঁ। মাইনা দোকানত আছে, মাইনা দোকান খুলিছে। তাৰপিছত আমি ঘৰলৈ যাওঁগৈ আৰু দোকানে। আজি মাইনাহঁতৰ মানে কি অফিচত ৰাতিপুৱা সময়ত কাম কৰি ল'ব লাগে। তাৰপিছতে আজি ছেকেণ্ড ছেটাৰডে নে ফ'ৰ্থ ছেটাৰডে? ফ'ৰ্থ ছেটাৰডে ন? আজি আছে ফ'ৰ্থ ছেটাৰডে। সেইটো কাৰণে তাতে অকণমান এবেলা কাম কৰি মেলি আজৰি হৈ মেলি তাৰপিছতে দোকানখন দিছেগৈ। তাকে আৰু আমি তিনিজনীয়ে ঘৰলৈ যাওঁ। মাইনা দেৰিকৈ যাব। আমাৰ প্ৰতিবাৰীটোৱে তলা মাৰিছে, ইবাৰে পেলাইছে, ইবাৰে থাকি যাব। এবাৰ একো নহয়, এজনী একো নকয়। কিবা অশান্তি কৰিলেহে ফুটিব। তোমাক চাওঁ এইটো পাপাক দিবগৈ লাগিব। থৈ গ'ল মোবাইলটো। আমি ওলালোঁ আৰু আমি এতিয়া ঘৰ পাই গ'লোহি। আমি এতিয়া ঘৰ পাই গ'লোহি। আমাৰ ঘৰ পাই মানে কি হ'ল, গৰমো তামাম। ভৰিটো বিষ এটা হৈ আছে। মই ভাবোঁ ভৰিটো বিষ হৈ আছে। প্ৰথমতে টাইলছখিনি চাই লওঁ। ৰ'ব হেলমেটটো। টাইলছখিনি ইয়াত থৈ যোৱাৰ পৰা আমি অহাই নাই। এইখিনি ইয়াতে আছে এইবিলাক। মাহঁতক দেখাওঁগৈ দেই। ৰ'ব ভৰিটা বিষ হৈছে। তামাম গৰম দিছে। দেউতা নাই নেকি? ভাত হ'ল? ভাতটো খাই লওঁ। ভাত নোখোৱাকৈ আহিছোঁ আমি। আমাৰ বাইদেউ ৰুটি খাই আহিছে, মই চিঙৰা এটা খাব পাৰোঁ। আমাৰ ইয়াৰ ককৈ গুণ্ডা লগত লৈ আহিলোঁ ন? আৰে চাওক। অঁ ককৈক দাঙি লৈ দিয়া। অঁ ককৈ তুমি লোৱাচোন। ভণ্টিক তুমি লোৱা। ভণ্টিক তুমি দাঙি লোৱা। আমাৰ ককৈতকৈ আমাৰ বেটি কিন্তু সৰু হয়, কিন্তু হেৰি ককৈক দাঙি লৈ দিব পাৰে, কিন্তু ককৈয়ে আমাৰ ভনীয়েকক নোৱাৰে দাঙি ল'বলৈ। ভণ্টিক দাঙি লোৱা। আকৌ লোৱাচোন। পাৰিবা নাই তুমি ভণ্টিক ল'ব? ৰ চোলা তোলা খুলি লৈছে সি। তুমি লোৱা আকৌ, তুমি লোৱা। ককৈয়ে লোৱা, ককৈয়ে। এই আমাৰ ফুচকন উপস্থিত হৈছেহি। অকণমান জীয়াই সতাই ল'লোঁ। বেটিকো গা চা ধুৱাই বেটি অকণমান এতিয়া ওলাই গৈছে হেৰিহঁতৰ ঘৰলৈ। আমাৰ ল'ৰাটো আহিছিলে যে তাক থ'বলৈ গৈছে। নন্দাজনীও গৈছে, তেতি দুইজনী গৈছে। ভৰি এটা এনেকুৱা বিষ হৈছে নহয়, উঠিব পৰা নাই, বহিব পৰা নাই ভালকৈ। গৰমো তামাম দিছে। এতিয়া ঘৰত অকলে অকলে আছোঁ। মাও আছে, মানে মা আছে, শুই আছে। মই এনেই অকণমান বহি আছোঁ আৰু কিনো কৰিম। তাকে আৰু মানুহজনো অহা নাই, আমনিয়ে লাগিছে মোৰ ভাগৰ। এহেঁতি দুজনী গৈ সোনকালে আহিমগৈ বুলি ক'লে, এতিয়ালৈকে অহাই নাই। আৰু মানে কি হ'ল, আমাৰ আজি দেৰি হ'ল, মানে ঘৰলৈ অহা অকণমান দেৰিও হ'ল। মেডিকেললৈ যাব লগা হ'ল। বেটিভাগৰ ভৰিটো চাইলেঞ্চাৰ পৰিছিলে যে, সেই চাইলেঞ্চাৰ পৰাডোখৰ অকণমান দেখাবলৈ গৈছিলোঁ। তাৰপিছতে মোৰো দৰৱ কেইটামান আনিবলৈ কৈছিলে, দৰৱ আনিলোগৈ গৈ। হেৰি কালি মানে ৰাতি মোৰ জ্বৰ হৈছিলে। জ্বৰ মানে কি হ'ল, দেখাইছিলোঁগৈ। দৰৱ অকল এটা দিলে, মানে তাৰপিছত নিদিলে। আজি আকৌ দৰৱ মানে সৰহকৈ লিখি দিয়া আছিলে যে, তাৰপিছত দিলে। আজি আনিবলৈ ক'লে লৈ আহিলোঁগৈ আৰু তাকে ল'লোঁ আৰু আহিলোঁ। এতিয়া গাটো ইমান বেয়া লগা নাই বাৰু, কিন্তু অকণমান পানী লাগি আছে আৰু মাতটো অকণমান কিবা নিচিনা লাগিছে, ভগা ভগা টাইপ। আমনিয়ে লাগিছে মোৰ। ৰুমত থাকিলেও আমনি লাগে, ঘৰত থাকিলেও আমনি লাগে। আমনি মানে ইমান আমনি লগা মানে কি হ'ল, মোৰ গাটো ভাল লগা নাই। গধূলি হৈ আহিলে গাটো বেয়া লাগি আহে। সেইটো কাৰণে কিবা লাগিছে। ইবাৰ শুইছোঁগৈ, ইবাৰ উঠি আহিছোঁ, ইবাৰ শুইছোঁ। টোপনি নাই ধৰা মানে, এনেই আৰু পৰি আছোঁ। অকণমান লাগিছে। তাকে আৰু গধূলি হ'ব এতিয়া অকণমান দেৰি। সেইয়া দেউতা কাম লাগি আছে গোহালিত, গোবৰ চফা কৰি আছে। আমাৰ এজনী গুণগুণ এইফালে চাই দিয়া। ইমান কেকনি সেইটোকে কৈছোঁ।
খেলিব হেৰি ই মোৰ কলা ফুট পাল্টি খাই আছে চাওকচোন চাওক এটা উৎপাত চব হিৰো তুমি জিকিবা নে হাৰিবা কৈ দিয়া আমাৰ এইটো ৰাৱণ জিকিবই নো মই খেলি নাই পোৱা আকৌ উৎপাত চাওক হেৰৰ খেল চাওক হেৰ মই খেলিব নোৱাৰো মোৰ একদম ভৰি এটা কলা ফুলটো পাল্টি খাই যায় ধৰ ধৰ পাৰিবি এবাৰ আমাৰ পলি গৈছে গল গল খেলটো মজা কিন্তু মই এইটো খেল ইমান খেলি নাই পোৱা দেই বেলেগ খেলি পাইছো বাৰু এনে কাবাডী চাবাডী হওক বৰফ পানী হওক মই এতিয়া খেলি আছো গল 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 মাতি থাকোতে এইফালে ধৰি দিলেহি আৰু এচাত আছে তাৰ ভাগৰ তাই অকল এইডোখৰ পৰা এডোখৰলৈ যাব পাৰিছে উশাহটো ছুটিয়ে হৈ যায় চাব দেই তাই উশাহটো পুৰা ছুটি কান্দি গৈছেগে এইটো হাৰিলো বুলি উশাহ এৰি দিলে এতিয়া ধৰিবলৈ ৰখি আছে চবফালে ৰখি আছে গল ৰজা পলাই পতং দিলে ৰজা হাই তেহেঁতৰ ঘৰত ৰজা পলাই পতং দিলে হাৰিবগে আৰু সিহঁতি লাষ্টত কোনো নাথাকিলে ৰজা এনেও পলাব লাগিব সেনেকুৱা হ'ল
হাতী 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 এলিফেণ্ট গৈছে এলিফেণ্ট 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 দেখিছেনে এখন আমাৰ খেল চলি আছে মই এইটো পাৰি দিম সৰুটো পাৰি দিম এইখিনি মোক শত্ৰু বুলি ক'ব পাৰি আমি সকলোৱে খেল চেল খেলি আহিলোঁ খেল খেলি এতিয়া আমি নবৌৰ লগত সোমাইছোঁ টেঙা মানে আমাৰ ঘৰত টেঙা নাই এতিয়া কাজিনেমু সেইকাৰণে নবৌৰ টেঙা খাই যাওঁ বুলি ভাবিছোঁ গধূলি হ'ল তথাপিও টেঙা খাওঁ তুমি দেখোন বহুত বেয়াকৈ দুখ পালা চাগে আমাৰ খেল খেলি এজনী দুখ পাই গ'লগৈ তেজ ওলাইছে খেল খেলি কেনেকুৱা লাগিলে কৈ দিয়া অনুভৱ ভালে লাগিলে হাৰিলোঁ তোমালোকে ইটো গেমতো হাৰিলা নেকি আমি নেক্সট টাইম আকৌ কাইলৈ খেলিম বুলি কৈছে ক'ত আমি যামগৈ আৰু তাকে খেলিব নাপাওঁ মা এতিয়া মৰিছিলোঁ আমাৰ মাইনা আহি পাই গ'লেহি আমি মানে কি হ'ল তাৰপৰা আহি মেলি তাত লগত চৰবত খাবলৈ দিলে চৰবত খালোঁ চৰবত খাই আকৌ ঘৰত টেঙা খাবলৈ মন গ'ল টেঙা এটা পুতি খালোঁ এয়া আমাৰ চাহাব ষ্টিল বডি উলিয়াই বহি আছে তাৰপিছতে কিবা কি দেখাইছা বডি দেখাই দিছে বাপেকে আনিছে মিঠাই টোপোলা আগতে মাকক দিছিলে আজিকালি জীয়েকক দিয়ে এতিয়া চাওঁ কি আনিছে দেখাই দিয়া আকৌ দেখাই দিয়া দিয়া মই উলিয়াই দিম তুমি উঠাচোন মই বহি লওঁ চাওঁ তুমি কিবাখন আনিলো আকৌ ৰ'ব দেখাই দিছোঁ আপোনালোকক কি আনিছে এনেই জেলেপি লৈছে এইটো জেলেপি বনাইছে ক'ত দুইখিনি জেলেপি নেকি হা এইখিনি চিঙৰা আনিছে খোৱা নাই এইটো বেটি নাখায়ো জীয়েৰে মিঠাই এইটো হৈছে জেলেপি জেলেপি আৰু চিঙৰা লৈ গৈছে আমি এতিয়া খাওঁ এনেও গা চাবোৰ ঠিক নাই খালে ভাল লাগে চাটনিটো নানিলা কিন্তু হয়নে চাটনি নাই কিন্তু সেনেকৈ খাওঁ আৰু আমি খাওঁ আপোনালোকে চাওক ৰ'ব এইটো কেনেকুৱা হয় মজা